Hi guys, welcome back to my DK Blog 01. আজি মই উপস্থিত হৈছোহি লখিমপুৰ কৃষি কাৰ্যালয়ৰ সন্মুখত। আজি কৃষি হকী জোনমণি হাজৰিকা আৰু পশু হকী জোনমণি দেউৰীৰ আহ্বান মৰ্মে আজি লখিমপুৰ জিলা কৃষি কেন্দ্ৰত প্ৰশিক্ষণ দিব হিনামণি দত্ত বাইদেৱে। আহক আজি অকণমান প্ৰশিক্ষণ সন্দৰ্ভত অলপ গৈ ভিতৰত চাই আহোঁ। এতিয়া আমি ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ গৈ আছোঁ। আপুনি হিনামণি দত্ত বাইদেউ হয় ন? আচ্ছা, আজিৰ প্ৰশিক্ষণটো আপুনি পৰিচালনা কৰিব চাগে? আচ্ছা, আজি প্ৰশিক্ষণ আচলতে আজি কোনে আহ্বান কৰিছে? তেখেত দুগৰাকী আহিলে অলপ ভাল হয় মানে। আচ্ছা, অঁ আচ্ছা আচ্ছা, হয়। আচ্ছা আচ্ছা, তাৰপিছত আপোনাৰ নামটো কি আছিলে? জোনমণি হাজৰিকা, কৃষি হকী। আৰু মোৰ নাম শ্ৰীমতী জোনমণি দেউৰী। মই কুটনানপুৰ জিপি পশু হকী, তিনিটা জিপি পশু হকী হয়। কিন্তু এতিয়া পানবাৰী আৰু কুটনানপুৰ কমাণ্ডাৰত আছে। তেখেতসকলে আজি গোটৰ মানে যিকোনো কি কি ধৰণৰ শিকা হয় সেইবোৰ মানে আচাৰ জান জেলি সেইবোৰ ক্ষেত্ৰত মানে তেখেতসকলে জানিবলৈ আহিছে, শিক্ষা ল'বলৈ কাৰণে আহিছে। আৰু তেখেতসকলে গোটৰ বহুত মানে তেখেতসকলে মানে নিজকে চলিবলৈ বহুতখিনি অসুবিধা। সেই ক্ষেত্ৰতে মানে আমি ট্ৰেইনিং চেণ্টাৰত আনি মেলি এতিয়া বাইদেউ ট্ৰেইনিং দিয়াব আৰু জানি মেলি তেখেতসকলে গোটত মানে অৱগত কৰি মেলি গোটৰ উপকৃত কৰিব বুলি তেখেতসকলে আগবাঢ়ি আহিছে। তাকে কৈ মই ফল মূল সংৰক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষণৰ দায়িত্বত আছোঁ। আজি আপোনালোকক ফল মূল সংৰক্ষণৰ ওপৰত কিছু কথা ইয়াতে কোৱা হ'ব। তেখেত কৃষি হকী আৰু পশু হকী দুয়োগৰাকীয়ে ক'লে যে আপোনালোকৰ এই প্ৰশিক্ষণৰ জৰিয়তে আপোনালোক উপকৃত হোৱাৰ উপৰিও আপোনালোকৰ লগৰ যিসকল সদস্য আছে তেখেতলোকেও যাতে উপকৃত হয় তাৰ কাৰণে এটা পদক্ষেপ আমি ইয়াতে ল'ম, যিটো পদক্ষেপৰ জৰিয়তে আপোনালোক উপকৃত হ'ব। মই নাৰায়ণপুৰ ব্লকৰ বা পূব নাৰায়ণপুৰ জিপিৰ বা জ্যোতি আত্মসহায়ক গোটৰ সভানেত্ৰী। ইয়াত জাম জেলি আচাৰ এইবিলাক প্ৰশিক্ষণ হ'ব বুলি শুনি বা জানি ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছোঁ। নমস্কাৰ, মই বৰবাদী গাঁও পঞ্চায়তৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী মুন্দি বৰুৱা। মই জোনবিৰি গ্ৰাম্য সংগঠনৰ সম্পাদিকা। নমস্কাৰ, মই পামহি পঞ্চায়তৰ পৰা আহিছোঁ। আমি ইয়াত ঠিক আছে। নমস্কাৰ, মোৰ নাম লুকুমণি দলে। মই নাৰায়ণপুৰ জিপি স্বৰগম ভিঅ'ৰ সভানেত্ৰী। সকলোকে পুৱাৰ নীতি সম্ভাষণ জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ কাৰ্যসূচী। ইয়াতে আপোনালোকে সকলো অৱগত হৈছে নিশ্চয় যে আজি ইয়াতে ফল মূল সংৰক্ষণৰ ওপৰত কিছু প্ৰশিক্ষণ দিয়া হ'ব। আপোনালোক সকলোৱে জানে আমাৰ অসম ৰাজ্যখন এখন উদ্যান শস্যৰ ক্ষেত্ৰত পৰিভৰ থকা এখন ৰাজ্য। আমাৰ ৰাজ্যখনৰ ঋতুসমূহৰ পিনে লক্ষ্য কৰিলে আমি দেখোঁ যে কোনো ঋতুত আমাৰ ফল মূলৰ পৰিভৰ বহুত বাঢ়ি যায়, উৎপাদন হয় উদ্যান শস্য। আনহাতে এটা ছিজন আহে যেতিয়া আমাৰ শস্য এই ফল মূলবিলাক একেবাৰে নোহোৱা হৈ যায়। গতিকে এই ক্ষেত্ৰত এটা ছিজনত উৎপাদন হোৱা ফল মূলসমূহ অন্য এটা ছিজনতো যাতে সুন্দৰভাৱে আমি ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰোঁ তাৰ বাবেই ফল মূল সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা দেখা যায়। এইখিনি সময়ত মহিলা সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰেও এই ক্ষেত্ৰত বিশেষ আঁচনি কিছুমান গ্ৰহণ কৰিছে। এই আঁচনিৰে অন্তৰ্গত আপোনালোকৰ একোগৰাকী সদস্য। গতিকে আপোনালোকৰ পৰিয়ালবিলাকত থকা আৰ্থিক অনাটন বা আপোনালোকৰ নিজৰ হাত খৰচৰ যিখিনি টকা পইচা সেইখিনি আপোনালোকে হাততে পাবলৈ হ'লে এনেকুৱা এটা ব্যৱসায় কৰাটো অত্যন্ত সমীচীন। ই অতি সহজ আৰু আপুনি ঘৰতে থকা ফল মূলৰ জৰিয়তে এইখিনি উৎপাদন কৰিব পাৰে। তাৰ বাবে লাগে মাত্ৰ আপোনালোকক এটা প্ৰশিক্ষণ। কিন্তু আজি আপোনালোকৰ ফল মূল সংৰক্ষণ ইয়াতে সংগ্ৰহ হৈছে। আপোনালোকে লৈ আহিছে বৰটেঙা বা এইটো ৰবাব টেঙা বুলিও কয়। এই টেঙাটোৰ পৰা আমি কি বনাব পাৰোঁ তাৰ বাদে বস্তুটো যে সংৰক্ষণ কৰি ছমাহ 7 মাহলৈ ৰাখিব পাৰি সেই কথাটো আপোনালোকে ভালদৰে নাজানে। গতিকে সেই কথাখিনি আজি আমি আপোনালোকক ইয়াতে শিকাম। ফল মূল সংৰক্ষণ কৰিবলৈ যাওঁতে যিগৰাকীয়ে প্ৰেক্টিকেলি কামটো কৰিব, ফল মূলটো চুই চাফা কৰি ৰস উলিয়াব লাগিব। যিহেতু সেই কামখিনি কৰিবলৈ যাওঁতে আপোনালোকে কিন্তু হাত সুন্দৰভাৱে চাবোন দি ধুই ল'ব লাগিব। আৰু এতিয়াতো গম পাইছে ক'ভিডৰ কণ্ডিশ্যন চলিয়ে আছে বুলি ক'ব পাৰি। গতিকে এনেকুৱাখিনি সময়ত চাফ চিকুণতাটো বিশেষ প্ৰয়োজন হ'ব। আৰু ফল মূল সংৰক্ষণৰ বাবে আমি সাধাৰণতে এটা পৰিষ্কাৰ আৰু বতাহ চলাচল কৰিব পৰা কোঠা নিৰ্বাচন কৰিব লাগে, য'ত পোহৰ আৰু বতাহ
সমানেই উপলব্ধ হয়। এতিয়া ৰবাব টেঙাটো আপোনালোকক সুন্দৰভাৱে প্ৰথমতে আপোনালোকে হাত ধুই ল'ব লাগিব। তাৰপিছত সুন্দৰভাৱে বাকলি গুচাই বগা বাকলিটো এৰুৱাই খুব তৎপৰতাৰে সোনকালে ৰসখিনি চেপি উলিয়াই ল'ব লাগিব, কাৰণ নহ'লে ৰবাব টেঙা তিতা হৈ যায়। ৰসখিনি উলিয়াই লোৱাৰ পাছত আপোনালোকৰ কেইটামান বস্তু দৰকাৰ হ'ব, ৰাসায়নিক বস্তু কেইটামানৰ দৰকাৰ হ'ব। আমাক লাগিব চাইট্ৰিক এচিড, যিটো গুণ আমাৰ নেমু টেঙাৰ ৰসতো থাকে, কিন্তু ইয়াত নেমু টেঙাৰ ৰস দিয়াৰ নাহে যিহেতু, গতিকে চাইট্ৰিক এচিড লাগিব সংৰক্ষণৰ কাৰণে। দ্বিতীয়তে লাগিব আমাক পটাছিয়াম মেটাবাইচালফাইড নামৰ এটা পদাৰ্থ। সেই দুটা প্ৰডাক্টে আমাৰ বস্তুখিনি সংৰক্ষণ কৰিব। দ্বিতীয়তে আৰু এটা কথা আছে যে যিকোনো এটা বস্তুৰ ৰং, যেতিয়া ৰং ব্যৱহাৰ কৰে সেই ৰঙে আমাৰ বস্তুটোৰ প্ৰতি খাবলৈ আকৰ্ষণীয়তাটো বৃদ্ধি কৰে। আমাৰ মনৰ মাজত এটা ভাৱৰ সঞ্চাৰ হয় যে আমি এই বস্তুটো খাম, সেই ভাৱটো আমাৰ ৰংটোৱে আনি দিয়ে আৰু লগতে আনি দিয়ে সুগন্ধ দিয়ে। গতিকে এই দুটা বস্তু আমি চৰবত বনাওঁতে ব্যৱহাৰ কৰোঁ। হাতটো ধুই ল'ব দেই। আৰু এইটো যদি নাজানো হাতত ধুৱাই দিব, ইয়ালৈ চেপি দিব। হাতখনে লাহে লাহে এৰি দিব। সেইটো কি হয় বাইদেউ? অ' বাইদেউ, এয়া কি কি ৰস? আচ্ছা আচ্ছা, এইটো খাব পৰা যাবনে? এক লিটাৰ ৰসত 1 লিটাৰ পানী এটা বেলেগ বাচনত দেই। সেইটো আপোনাৰ ৰসৰ লগত নহয়। 1.5 কেজি চেনি আৰু আনক চেনিটো আনকচোন, 1.5 কেজি চেনি। চাবা আমি ৰসটো লিখিম কিমান ওলালে। ৰসৰ ওপৰতে আমাৰ চেনি আৰু এচিডটো পৰিমাণ কেইজনমানে আহক চাই লওক বস্তুটো কেতিয়া ভাল হ'ব। 1 লিটাৰ ৰস, 1 লিটাৰ ৰসত চেনি কিমান? 1.5 কেজি। নাইট্ৰিক এচিড 30 গ্ৰাম আৰু পটাছিয়াম মেটাবাইচালফাইডটো খাব 2.5, আপোনাৰ 2.5 গ্ৰাম। 1 লিটাৰ কিমান পানী খাব? 1 লিটাৰ ৰসত 1 লিটাৰ পানী, 1 লিটাৰ পানী। তাৰপিছত চেনি কেই কেজি খাব? চেনি 1.5 কেজি খাব। চেনি 1.5 কেজি খাব। চেনি কেনেকৈ দিব লাগে? কিছুমানে আকৌ চেনি বুলি ঘৰত দি নিদিবা আকৌ চেনি বুলি সৰকাই দিলে আছে। এতিয়া আমি 1 লিটাৰ পানী 1 লিটাৰ ৰসত আমি 1.5 এচিড 30 গ্ৰাম 25ৰ পৰা 30 দিব পাৰি দেই। 5 গ্ৰাম। এতিয়া 1 লিটাৰ ৰসত 5 গ্ৰাম আমি দিবলৈ হ'লে 6 চামুচ দিব লাগিব। 6 চামুচ দিলে কিমান হ'ব? 30 গ্ৰাম দেই। 1 লিটাৰ আৰু 2 লিটাৰ হ'লে এনেকৈ কৰি থাকিব। 1 লিটাৰ যদি 30 গ্ৰাম হয়, 2 লিটাৰ 60 গ্ৰাম, 3 লিটাৰ হ'লে 90 গ্ৰাম, এনেকৈ কৰি থাকিব দেই। ঘৰত বনালে এনেকৈ বাহিৰত বনাই কৰি থাকিব। কি কি দিলোঁ ইয়াত? চাইট্ৰিক এচিড আৰু পানী। এতিয়া আমি চেনিটো দিম। এইটো আমি চোৱা, এতিয়া আমি লিটাৰটোতে চেনিটো দিছোঁ। এইটো চাবা, সেইটো আমাৰ 1 লিটাৰ ধৰিলোঁ, চেনি 1 কেজি। সেইটো 1 কেজি প্ৰথমতে দিলোঁ, তাৰপৰা আকৌ আধা কেজি দি দিম, তেতিয়া 1.5 কেজি হ'ব দেই। কিমান হ'ল? 1 কেজি। আমি 3 ওপৰত গৰম কৰি ইয়াত কৰিম।
এতিয়া চেনি পানীটো অলপ কৰিব চেনি লগালোঁ চেনি লগাই কুহুমীয়া পানীৰে গৰম কৰিছোঁ ন পূৰা গৰম কৰি আছে অঁ আমি তালৈ নিওঁ আচ্ছা লৈ যাওক এতিয়া আকৌ টেবুলত নিওঁ গৰম কৰাটো এনেকৈ লাহে লাহে হিলাব লাগিব ঠাণ্ডা হ'বলৈ দিব লাগিব আমাৰ ঠাণ্ডা হ'ল দেই ঠাণ্ডা হ'ল আমি কি কৰিলোঁ চেনি পানী আৰু ৰসৰ ওপৰত ঢালি দিলোঁ কিহৰ কাৰণে ঢালিলোঁ চেনি কিছুমান কৰিব পাৰে ধান থাকিব পাৰে সেই গতিকে এতিয়া চোৱা এই আমি ৰসখিনি কি কৰিলোঁ পানী দিয়া আছিলে চেনি এই ৰসৰ ওপৰত ঢালি দিলোঁ লাহেকৈ আমি এইটো ইয়াত ৰাখিছোঁ কাপোৰখন লাহে বনাব লাগিব দেই লাহেকৈ কাপোৰখন গুচাই দিয়া এতিয়া চোৱা চেনি পানী মিক্স কৰি পেলাই আমি যেতিয়া হেৰি কৰিম ন সেইটো নোৱাৰিম এতিয়া আমাৰ কি হ'ব পটাছিয়াম মেটাবাইড ছালফাইড আমি 2.5 তাৰমানে 2.5 লিটাৰ পটাছিয়াম মেটাবাইড ছালফাইড মনত আছেনে আমি 1 লিটাৰ ৰসত 2.5 গ্ৰাম 2.5 তাৰমানে এইটো 2.5 মানে আধা চামুচ আৰু এটা কথা হয় যদি 1 লিটাৰ হয় 2 লিটাৰ হ'লে আমি চামুচ দিব পাৰিম এইটো আধা দিব আৰু আধা এতিয়া 1 চামুচ 2 লিটাৰ সেইটো চাব আমি এই ৰসখিনি আনি লৈ হাতালোঁ তাৰপাছত আমি এইটো পটাছিয়ামটো দি দিলোঁ দি লাহেকৈ এইটো গুলিছোঁ আৰু এটা কথা হ'ল এতিয়া কিছুমানে কালাৰটো হয় পটাছিয়াম আমি যদি এইটো যদি হেৰি দি দিওঁ ছ'ডিয়াম মেজে তেতিয়া বস্তুটো বগা হৈ যাব পাহৰি যদি আমি সেইটো দি দিওঁ হা আমি এইটো হাতেৰে লৰাই দিওঁ পটাছিয়াম আমি কালাৰটো দিম কালাৰ কিমান পৰিমাণত দিব লাগে এইটো চাই ল'ম কালাৰটো হ'ল নিজৰ চইচৰ লগত কথা বেছিকৈ দিব নালাগে কমকৈ দিব লাগে জোখত দিব লাগে কালাৰ বুলি এইটো নামটো কি কালাৰ এইটো হ'ল ৰেড কালাৰ এইটো হোৱা অৰেঞ্জ কালাৰ বুলি ক'লে হ'ব ৰংটো নিজৰ চইচৰ লগত কথা দেখিছে নহয় এনেকৈ কালাৰটো হৈ গ'ল অকণমান এনেকৈ লৰাই দিছোঁ কিন্তু এটা কথা আকৌ দেই মই যে এতিয়া 1 লিটাৰ ৰসত 1 লিটাৰ পানী দিলোঁ কিন্তু এতিয়া এইটোত খাব সময়ত আধা গিলাচ ৰস আৰু আধা গিলাচ পানী মিক্স কৰি খাওঁ যদি ডাইৰেক্ট এনেকৈ নাখাব ইয়াত এতিয়া খাম আধা গিলাচ পানী ল'ব আৰু আধা গিলাচ ইমান ৰস ল'ব ছমাহমানলৈ মানে হেৰি কৰিবৰ কাৰণে এইটো ফিটিং কৰা হৈছে ন খাওঁতে বৰষুণ নকৰিব খাওঁতে বৰষুণ কৰিব অকণমান দিগদাৰ পেটত ধৰিব